Hello everyone, welcome back to mostlypay. আগৰ ভিডিঅ'ত আলোচনা কৰা বৈদিক সভ্যতা নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ এই ভিডিঅ'ত লৈ অহা হৈছে। যদি ভিডিঅ'টো ভাল লাগে বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰক, চেনেলটোক সাবস্ক্ৰাইব কৰক, লগতে লাইক কৰিবলৈ নাপাহৰিব। ভাৰতৰ কোন দিশৰ পৰা আৰ্যসকল ভাৰতৰ সপ্ত সিন্ধু উপত্যকালৈ আহিছিল? ভাৰতৰ উত্তৰ-পশ্চিম দিশৰ পৰা আৰ্যসকল ভাৰতৰ সপ্ত সিন্ধু উপত্যকালৈ আহিছিল। আৰ্যসকলৰ পূৰ্বপুৰুষসকল কোন অঞ্চলৰ অধিবাসী আছিল? আৰ্যসকলৰ পূৰ্বপুৰুষসকল সম্ভৱতঃ মধ্য এছিয়াৰ কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰৰ মাজত থকা ভূভাগৰ অধিবাসী আছিল। সিন্ধু উপত্যকাৰ সভ্যতা আৰু বৈদিক সভ্যতাৰ মাজত দুটা প্ৰধান পাৰ্থক্য দেখুওৱা। সিন্ধু উপত্যকাৰ সভ্যতা আৰু বৈদিক সভ্যতাৰ মাজত দুটা প্ৰধান পাৰ্থক্য হ'ল সিন্ধু উপত্যকাৰ সভ্যতাৰ লোকসকল কৃষিজীৱী আছিল, আনহাতে বৈদিক সভ্যতাৰ লোকসকল পশুপালক আছিল। সিন্ধু উপত্যকাৰ সভ্যতাৰ লোকসকলে লোৰ ব্যৱহাৰ জনা নাছিল, আনহাতে বৈদিক সভ্যতাৰ লোকসকলে লোৰ ব্যৱহাৰ জানিছিল। চাৰিখন বেদৰ ভিতৰত কোনখন প্ৰাচীনতম বেদ? চাৰিখন বেদৰ ভিতৰত ঋগ্বেদ প্ৰাচীনতম বেদ। আৰ্যসকল গংগা উপত্যকালৈ কিয় আগবাঢ়ি গৈছিল? আৰ্যসকলৰ বসতি বিস্তাৰ আৰু কৃষিকাৰ্য কৰিবলৈ গংগা উপত্যকালৈ আগবাঢ়ি গৈছিল, কাৰণ সপ্ত সিন্ধু অঞ্চলত জনসংখ্যা বৃদ্ধি হৈছিল, লগতে ঘাঁহনি পথাৰৰ অভাৱ হৈছিল। বৈদিক যুগৰ দুগৰাকী বিদুষী নাৰীৰ নাম লিখা। বৈদিক যুগৰ দুগৰাকী বিদুষী নাৰীৰ নাম হ'ল কপলা আৰু বিশ্বৱাৰা। আৰ্যসকল কোন ভাষিক গোষ্ঠীৰ মানুহ আছিল? আৰ্যসকল ইণ্ডো-ইউৰোপীয় ভাষিক গোষ্ঠীৰ মানুহ আছিল। আৰ্যসকলে কিহক প্ৰধান সম্পদ হিচাপে গণ্য কৰিছিল? আৰ্যসকলে গৰুক প্ৰধান সম্পদ হিচাপে গণ্য কৰিছিল। আৰ্যসকলে ভাৰতৰ কোনবিধ ঘৰচীয়া জন্তুৰ প্ৰচলন কৰিছিল? গৰু, ভেড়া, ছাগলী, ঘোঁৰা আদি জন্তুৰ প্ৰচলন কৰিছিল। শুদ্ধ উত্তৰটো নিৰ্ণয় কৰা। বৈদিক যুগৰ আনুমানিক সময়সীমা খ্ৰীষ্টপূৰ্ব 1500 পৰা খ্ৰীষ্টপূৰ্ব 1000ৰ ভিতৰত পৰে। অশুদ্ধ। ঋগ বৈদিক যুগতে 4খন বেদৰ ৰচনা কৰা হৈছিল। অশুদ্ধ। আৰ্যসকলৰ দিনত লোৰ প্ৰচলন আছিল। শুদ্ধ। সপ্ত সিন্ধুৰ স্থানীয় লোকসকলক আৰ্যসকলে হেয় জ্ঞান কৰিছিল। শুদ্ধ। আৰ্যসকলৰ সময়ত সমাজত নাৰীৰ স্থান নিম্ন আছিল। অশুদ্ধ।